নমস্কাৰ মই নমনীয় গস্তি আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত মই অসমৰ ৰাজনীতিবিদ তথা এগৰাকী অভিনেত্ৰী আঙ্গুৰলতা ডেকাৰ এখন প্ৰতিকৃতি অংকন কৰিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু শেষত তেখেতে কি ক'লে মোৰ লগত ফোনত কথা পাতিছিলে ছবিখন দেখি তেওঁ কি মন্তব্য আগবঢ়ালে সেয়াও শুনাম মোৰ লগত পতা কথাখিনি আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ
ছবিখন যিকেইজন দাদাই তেখেতক দিব গৈছিলে তাৰে এজন দাদাই মোক তেখেতৰ লগত কথা পতাই দিলে। তেখেতে ছবিখন দেখি কেনেকুৱা পালে জানো আহক। নমস্কাৰ বাইদেউ। নমস্কাৰ বাৰু ছবিখন ভাল পাইছেনে? ছবিখন মানে আজি ইহঁতে কন্দুৱাই দিলে নহয় মোক ছবিখন দি পেলাই। হয় নেকি? মানে ঘপককে ফটোখন দি দিলে মই মানে ৰখাবই নোৱাৰিলো। মানে কোনোবা আঁকি দিলে মই জানো মই নিজৰ ছবি আকোতো। হয় বাইদেউ, আপুনি মাজতে হিমন্ত বিশ্ব ছাৰৰ আঁকা এখন দেখিছোঁ। নহয় হয় বাইদেউ। ইমান পাৰফেক্ট হৈছে আৰু মোৰ চেলাৰীটো এটা উঠা বেছিকে চব আহিছে। হয় বাইদেউ, মই বহুতখিনি হেৰি কৰি পেলাই আঁকিছোঁ। বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। বাইদেউ আশীৰ্বাদ কৰিব। মই চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত পঢ়ি আছোঁ, সুকুমাৰ কলা বিভাগতে BFA বেচেলৰ অফ ফাইন আৰ্টছ। তাকে আপোনাৰ লগত কথা পাতি ভাল লাগিল। মই আপোনাক আগৰ পৰা এখন দিয়াৰ কথা আছিলে, মোৰ বেলেগ এখন আঁকিছিলোঁ 3 বছৰমানৰ আগতে, কিন্তু সেইখন এতিয়া দিবলৈ মানে ইমান তেতিয়া পৰিপক্কও নাছিলে হাতখন। এতিয়া মই সেইকাৰণে যদি আপুনি ভাল পাইছে ভাল লাগিল আৰু দিয়ক। একদম পাৰফেক্ট মই ক'লো নহয়, বহুত ধুনীয়া লাগিছে। আৰু তুমি এদিন আহি যাবা পাৰ্টি অফিচত বা মোক সমষ্টিত গ'লে খবৰ দি দিব। তোমাৰ সমষ্টিতে ন নে ক'ত? মই ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত। নগাঁও হয়। তুমি আহি যাবা। হয় বাইদেউ, ধন্যবাদ, ভাল লাগিল দিয়ক। অ'কে দিয়া। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।